নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান অষ্ট আকাশৰ জোন ধাৰাবাহিক সিৰিয়েলখনত অভিৰাজৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাগৰাকীৰ বিষয়ে তেখেতৰ প্ৰকৃত নাম কি ঘৰ ক'ত আদি সকলোবোৰ কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাব এতিয়া আহক বেছি সময় দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অভিৰাজৰ প্ৰকৃত নাম হৈছে সিদ্ধান্ত কলিতা সিদ্ধান্ত কলিতাৰ জন্ম হৈছিল 16 এপ্ৰিল তাৰিখে নলবাৰী জিলাৰ বৰভাগত পৰিয়ালৰ কথা ক'বলৈ গ'লে সিদ্ধান্তৰ পিতৃ বৰ্তমান এই পৃথিৱীখনত নাই তেখেতৰ পিতৃৰ নাম হৈছে স্বৰ্গীয় আনন্দৰাম কলিতা আৰু সিদ্ধান্তৰ মাতৃৰ নাম হৈছে ভৱানী কলিতা সিদ্ধান্তৰ দুজনী বায়েক আছে প্ৰথমজনীৰ নাম হৈছে মাৰ্জনা কলিতা আৰু দ্বিতীয়জনীৰ নাম হৈছে উৎকণ্ঠা কলিতা সিদ্ধান্তৰ কলেজ আছিল বৰখলা হায়াৰ ছেকেণ্ডাৰী আৰু সিদ্ধান্তে BBA কমপ্লিট কৰে ইপিটমৰ পৰা হাইট আৰু ওয়েটৰ কথা ক'বলৈ গ'লে সিদ্ধান্তৰ হাইট হৈছে 6 ফিট এপ্ৰক্স আৰু সিদ্ধান্তৰ ওয়েট হৈছে 75 কেজি এপ্ৰক্স সিদ্ধান্তে 2009 চনত এটি মিউজিক ভিডিঅ'ৰে এক্টিং কেৰিয়াৰ ষ্টাৰ্ট কৰে ইয়াৰ উপৰিও সিদ্ধান্তে বহু অসমীয়া মেগা চিৰিয়েলতো অভিনয় কৰিছে ইয়াৰ ভিতৰত এখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিক হৈছে জোনাকী কাৰেং সিদ্ধান্তে অভিনয় কৰা কিছুমান অসমীয়া জনপ্ৰিয় গীত হৈছে হীৰাদৈ কাঞ্চি আদি সিদ্ধান্তৰ বৰ্তমান থকা ঠাই হৈছে গুৱাহাটীৰ শিলপুখুৰীত সিদ্ধান্তৰ ইনষ্টাগ্ৰাম একাউণ্টত ফলোৱাৰৰ সংখ্যা হ'ল 52.7k মই ডেছক্ৰিপশ্যন বক্সত তেখেতৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ লিংকটো দি দিম আপোনালোকে তাৰ পৰা তেওঁক নিশ্চয় ফলো কৰে যেন আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আহিছিল আপোনালোকৰ অভিৰাজ অৰ্থাৎ সিদ্ধান্ত কলিতাৰ অভিনয় চাই কেনেকুৱা লাগে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ